এটা সময় আছিল আহিন মহীয়া শেৱালি জুপিৰ ফুলবোৰে জোনাকেৰে কবিতাৰ মেল পাতিছিল। ড্ৰয়িং ৰুমৰ এচুকত মদিৰাৰ শেষ টোপালে মোক লৈ আনিছিল কবিতা সন্ধিয়ালৈ। কবি থকা বতাহজাকে পাঠ কৰিছিল হৃদয়ৰ গোপন কোঠৰীত নিজাকৈ সাজি থোৱাৰ বাসনা। শিৰোনামা আছিল আশা। ফাগুনেৰে আলহী পাতিবলৈ সপোনক বুকুচাত তুলি এখুজি দুখুজিকৈ আগবাঢ়িছিল সময়। নিশাৰ গভীৰতাত ডাৱৰৰ আৰিয়াৰে অদৃশ্য জোন হৈ ৰংচোৱা সন্ধিয়াটো কেনিনো হেৰাই গ'ল তেজৰে কমলাপতিৰ শব্দত। ময়োতো বিচাৰো শুকান বনত বসন্ত অকাৰ বাসনা। বাৰিষাৰ বানত উটি যোৱা স্মৃতিয়ে যেতিয়া মনৰ মণিকোঠাত উক দিয়ে, মন আকাশত তেতিয়া সূৰ্যৰ গ্ৰহণ লাগে। তথাপি খেপিয়াই খেপিয়াই অনুভৱ কৰোঁ মনৰ কোনোবাখিনিত ৰৈ যোৱা আশাৰ সীমাবদ্ধতা। তাৰে কিছু কলা ঝৰ ঝৰকৈ সৰি পৰা বৰষুণে নিশ্বাস কৰা ভৰসা, কিছু ধূসৰ বোকা ধোৱা হৈ উৰি যাব খোজা জীৱনৰ অন্তিম আশা।